বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সবল নেতৃত্বত জাকত জিলিকা হৈ উঠিছে পলাশবাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যকালত পলাশবাৰী বিধানসভা সমষ্টি ৰাজ্যৰ ভিতৰতে জাকত জিলিকা হৈ উঠিছে। পলাশবাৰীৰ উন্নয়ন আৰু অগ্ৰগতিৰ বাবে হেমাংগ ঠাকুৰীয়াৰ অবিৰত পৰিশ্ৰম, দূৰদৰ্শী চিন্তা আৰু নিষ্ঠাপূৰ্ণ নেতৃত্ব আৰু অবিৰত চেষ্টাৰ ফলত সমষ্টিটোৱে আজি অৰ্থনৈতিক, সামাজিক, প্ৰাকৃতিক আৰু নাগৰিক সুবিধাৰ দিশত যথেষ্ট পৰিৱৰ্তন কৰিছে। পলাশবাৰীৰ যাতায়াত ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰিলে। পলাশবাৰী শুৱালকুছি দলঙৰ কাম আৰম্ভ। ৰাজ্য চৰকাৰৰ অসম মালা আঁচনিৰ অধীনত 100 কোটিৰো অধিক ব্যয়েৰে ঘাইপথ নিৰ্মাণ। সমষ্টিত 367 কিলোমিটাৰৰ অধিক নতুন পথ নিৰ্মাণ আৰু মেৰামতি। ইয়াৰ লগে লগে সমষ্টিৰ বিভিন্ন প্ৰান্তত এসময়ত জৰাজীৰ্ণ যাতায়াতৰ অসুবিধাৰ পৰা মুক্তি পালে সমষ্টিবাসীয়ে। বিধায়ক হেমাংগ ঠাকুৰীয়াৰ নেতৃত্বত পলাশবাৰী সমষ্টিত যাতায়াত ব্যৱস্থা যথেষ্ট সুচল হৈছে, যাৰ বাবে বিধায়ক মহোদয়ক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰতো বিধায়কগৰাকীয়ে সমষ্টিটোত কৰিলে আমূল পৰিৱৰ্তন। শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনেৰে IIM স্থাপন, 45 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নয়ন, আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপনৰো যোজা বিধায়কগৰাকীৰ। অকল ইমানেই নহয়, পৰ্যটন ক্ষেত্ৰত চান্দুবিক দিয়া হৈছে নতুন ৰূপ। পলাশবাৰীক সম জিলাৰ মৰ্যাদাও প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা আৰু বিধায়কগৰাকীৰ নেৰা নেপেৰা প্ৰচেষ্টাৰ বাবে পলাশবাৰীত হোৱা উন্নয়নমূলক কামৰ তালিকাখন অতি দীঘল। আমি পিছৰ প্ৰতিবেদনত উল্লেখ কৰিম পলাশবাৰীৰ বিভিন্ন ক্ষেত্ৰত হোৱা উন্নয়ন আৰু বিকাশৰ বহু বাস্তৱ ছবি।